নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ চেনেল আৰবি টিপছলৈ পুনৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, বৰ্তমান মই উপস্থিত আছোঁ কলিয়াবৰত, আৰু কলিয়াবৰত মই এজন বিশেষ ব্যক্তিৰ ঘৰত আজি উপস্থিত আছোঁ। আপোনালোকক দেখুৱাম, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। কিয় বিশেষ বুলি কৈছোঁ, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। সোমাই আহিয়ে মই দেখিছোঁ এজোপা বিশেষ গছ। এজোপা হ'ল কাজু বাদামৰ গছ। আপোনালোকে নিশ্চয় চিনি পাইছে সকলোৱে, এজোপা কাজু বাদামৰ গছ। নানান ধৰণৰ ফল মূল, থলুৱা ফল মূলকে আদি কৰি দেশী বিদেশী নানান ধৰণৰ ফল ফুলেৰে ভৰি আছে তেখেতৰ ঘৰ। তেখেতে বিভিন্ন ধৰণৰ ফল মূল সংগ্ৰহ কৰিছে। এজোপা সোমাই আহি দেখা পাইছোঁ, এয়া প্লাম লাগিয়ে আছে। এয়া প্লাম গছে সোমাই আহি বাওঁফালে আমি দেখিছোঁ এইজোপা লেটেকু। এজোপা চাগে লেটেকু গ'ল গছ। দাদা জয়ন্ত দাৰ ঘৰলৈ আহিছোঁ, আৰু তেখেতৰ বাগিচাখন, তেখেতৰ বাৰীখন আজি আপোনালোকক দেখুৱাম। নানান ধৰণৰ ফল মূলেৰে উভৈনদী হৈ আছে, আৰু কি কি ফল আছে তেওঁ আজি আমাক চিনাকি কৰি দিব। তেওঁৰ লগত আমি কথা পাতিম, আপোনালোকক জনাব। প্ৰথমে সোমাই আহি আপোনালোকে দেখা পাইছিলে যে কাজু বাদামজোপা, এয়া অকণমান দূৰ সোমাই অহাৰ লগে লগে এয়া দেখা পাইছোঁ। দাদা এজোপা কি গছ আছিলে? নুনিৰে এটা প্ৰজাতি হোৱাইট মালবেৰী বুলি কয় ন? কিন্তু বহুত টেষ্টি হয়, ইয়াত হয় কিন্তু আমাৰ এনভাইৰনমেণ্টত। এইটো কালাৰটো কি হ'ব পকিলে আপোনাৰ বগা হৈ যাব, হালধীয়া হ'ব, তাৰপিছত বগা হৈ যায়। এইটো ক'ৰ পৰা আনিছিলে আপুনি? এইটো আপোনাৰ নাৰ্চাৰীৰ পৰা আনা। নাৰ্চাৰীৰ পৰা আনা। এইটো দিন হ'ল চাগে? দিন হ'ল। আৰু এইখিনিতে দেখিছোঁ এইজোপা কি ফল? এইটো আমফিজ কয়। এইটো আমফিজ ন? এইটো আৰু কিমান ডাঙৰ হয় ফলটো? আৰু অলপ ডাঙৰ হ'ব। আৰু হেৰি নিচিনা, এইবিলাক খোৱাটো লেটেকু নিচিনা। ভিতৰত ফুটা আছে নেকি? ভিতৰত ফুটা নাই, এটা গুটি থাকে, তিনিটামান গুটি থাকে ভিতৰত। এইজোপা কি? এইজোপা চেৰি। এই গোটেইজোপা ন? এইজোপা চেৰি। সেইফালে চাওক। এইয়া লাগি আছে চেৰি। হয়, মই দেখাই দিছোঁ। এইয়া চেৰি লাগি আছে। হয় দেখিছোঁ। এয়া এইটো কোন ছিজনত লাগে? এইটো বাৰিষা বেছিকৈ লাগে। বাৰিষা লাগে ন? এইটো আমাৰ স্থানীয় খাবলৈ সোৱাদটো কেনেকুৱা হয়? এইটো হেৰি আছে, নিউট্ৰিছ ভেলু, ফুড ভেলু আছে। সোৱাদটো কিন্তু অকণমান হেৰি হয়, টেঙা হয় চাগে অলপ ন? মানে ধৰক জিভাৰ জুতিটো নচলে। নিউট্ৰিচনেল ভেলুটো আছেই। হয়। এয়া আপুনি কেতিয়া লগাইছিলে এইজোপা? এইটো বহু বছৰ হ'ল। এইটো পুৰণা ন? পুৰণা। হয়। আৰু চেৰি লগাইছে। এজোপা চেৰি লগাইছে নতুনকৈ লগাইছে। হেৰি আপোনাৰ মৌ ডিমৰু কয় যে। মৌ ডিমৰু। হয়, এইজোপা মৌ ডিমৰু ন? মৌ ডিমৰু। তাৰপিছত এইকেইটা এজোপা আপোনাৰ দেখা পাইছোঁ মই। এইজোপা বহুত যত্ন কৰি বনাইছোঁ এই গছজোপা। এইজোপা বৰ সুন্দৰকৈ কাটি ধুনীয়াকৈ পাতটো আহি এনেকৈ লাগি গ'ল। হয়। ইয়াত লাগি গ'ল। এইটো এইফালৰ পৰা আহি লাগি গৈছে। এইজোপা কি বুলি কয়? এইজোপা আপোনাৰ ফিউকাছ বেঞ্জামিনে কয়। ফিউকাছ বেঞ্জামিনা ন? সৌন্দৰ্য বৰ্ধনৰ কাৰণে ৰাখে। আৰু তেনেকৈ দি দুটা কিন্তু চব চৰাইবিলাক ইয়াত থাকে। ইয়াত চৰাই থাকে। এইবিলাক হেৰি চৰাই। হয়। তুনি চৰাইবিলাক ইয়াত বাঁহ আছে এইবিলাক। তুনি চৰাই বাঁহ। এইজোপা কি? এইজোপা হ'ল মেৰাকুল ফ্ৰুটছ। এইটো মেৰাকুল ফ্ৰুটছ ন? ইয়াৰ উপকাৰিতা? এইটো ফুড ভেলু আছে, নিউট্ৰিছ ভেলু আছে। হয়। কিন্তু এইটো খাই পেলাই আপুনি জলকীয়া খালে জ্বলা নালাগে, আকৌ পানী খালে ঠিক হৈ যায়। এইটো খাই যদি আমি জলকীয়া খাওঁ, বিন জলকীয়াও খাই দিব পাৰিম, জ্বলা নালাগে, আকৌ পানী খালে ঠিক হৈ যায়। হয়। এইটো কিমান দিন হ'ল লগোৱা? আপোনাৰ অৰ্জুন গছৰ নিচিনা। মই তাকে ভাবিছোঁ। নহয়, খুব বেছি ধৰক 12 ফুট 13 ফুটৰ ওপৰত নহয়। এইটো এনে ক'ৰ পৰা আনিছিলে আপুনি? নাৰ্চাৰীৰ পৰা আনা? এইটো অনলাইনত আনিছিলোঁ। অনলাইনত আনিছিলে। নানান ধৰণৰ জলকীয়া গছো আমি দেখিছোঁ। এইজোপা বহুত ভেলু থকা তুলসী। এইজোপা গুজৰাটৰ এজন মানে আৰ্মি মানুহে মোক আনি দিছিলে গুজৰাটৰ পৰা। এইটো তুলসী ন? হ'ল আপোনাৰ থাই ভেচিল বুলি ক'লে ওলাব। থাই ভেচিল। ফুড ভেলু আছে, চালাদ তালাদ কৰিও খায় ইয়াৰ। খাবলৈ বৰ ধুনীয়া। এটা পাত খাই চাওকচোন, বৰ ধুনীয়া পাত। ইয়াৰ পাতটো হয়, খাই চাওক। খাব পাৰি ন? খাবলৈ বৰ একদম পাণ মছলা নিচিনাও অকণ লাগিছে, কৰ্পূৰ নিচিনাও লাগিছে। এইজোপা কি? নাইট কুইন কয় যে আমাৰ। নাইট কুইন। হয়। হয়। তাৰপিছত ইফালে আপোনাৰ ইয়াত লগাইছোঁ পটককৈ দুটামান পাত ৰাতিপুৱা ধৰক। এইকেইটা গৰম পানী দি সিজাই পেলাই ৰাতিপুৱা খাই দিব লাগে। পদিনা। ইফালে হৈ গ'ল আপোনাৰ তুলসী।
এইখিতে এজোপা দেখিছোঁ মধুৰিআম একদম শিপাৰ পৰা অহা দেই শিপাৰ পৰা মানে আঘাত কৰি দিলে যিটো ব্ৰাঞ্চ আহে হয় হয় তাৰ পৰা হোৱাৰ কাৰণে এইটো আপোনাৰ গুৰিতে লাগিছে চাওক একদম গুৰিৰ পৰা লাগিছে দেখিছেনে এইটো গুৰিৰ পৰা চাপৰিং একো নহয় এইটো গুৰিৰ পৰা লাগি আহিছে অনলাইনত অনা নাই এইটো আমাৰ ককাৰ দিনৰ প্ৰজাতি এটা আমাৰ থলুৱা প্ৰজাতি থলুৱা প্ৰজাতি এইখিতে আৰু এজোপা দেখিছোঁ এইজোপা কিন্তু একদম গুৰিৰ পৰা লাগিছে সৰু পুলি নিচিনা লাগিছে এইটো কিন্তু হেৰি কৰি অনা এইটো অনা এইটো দেখিছোঁ একদম গুৰিৰ পৰাই লাগিছে এয়া তাৰপিছত এইফালে জলকীয়া বিভিন্ন প্ৰজাতি আছে হাইব্ৰিড জলকীয়া নলগাওঁ হয় হয় এইবিলাক আমাৰ লোকেল জলকীয়া লোকেল এইটো জলকীয়া কয় কিবা কয় ইয়াৰ নাম বেলেগ হয় এইটো বৰ্ষবীজি নহয় এইটো হৈয়ে থাকিব গছ এইটো এনি টাইম হৈ হ'ব নিজে গছ হ'ব কোনো পেকেট চেকেট কিনিব নালাগে বা বাহিৰৰ গছত হাত পাতিব নালাগে আপুনি হয় সিফালৰ পৰা মই কেইজোপামান গছ এৰি থৈ আহিলোঁ হয় এইজোপা পনিয়ল ন হয় এইজোপা পনিয়ল গছ এইজোপা পনিয়ল লাগিছে নে লগা নাই এয়া আপুনি দিয়ে হয় ইফালে আমাৰ লোকেল বেঙেনা যে ছাগলী শিঙীয়া বেঙেনা কয় দীঘল দীঘল হাবিত নহয় এইবিলাক বেঙেনা নিজে নিজে পুলি হৈ থাকে এতিয়া অফ চিজন হৈছে মই আকৌ লগাইছো এইবিলাক পুলি বহুত দীঘল হয় কোনো হাইব্ৰিড চাইব্ৰিড নহয় এইবিলাক নহয় হয় তাৰপিছত আপোনাৰ ইফালে দেখিছোঁ আপোনাৰ ডাঙৰ গছ এজোপা দেখিছোঁ পটল দেখিলে পটল এয়া পটল লগাইছে আপুনি পটল আকৌ মাইকী মতা দুইটা লাগিব কিন্তু মানে হেৰি উভয় লিংগত নহয় বেলেগ বেলেগ হয় এই মতা পটলটো এতিয়া আনি লগাইছো এবাৰ লাগিব এবাৰ মাইকী মতা দুইটা পটলৰ লাগি থাকিলে হালধীয়া হৈ হেৰি হৈ যায় এইটো আপোনাৰ লিচি এটা হেৰি যে লিচিটো যে শুং থকা লিচিটো ইয়াৰ নামটো কিবা আছিলে মই চাম বাৰু ৰ'ব এইজোপা এভকেডো গছ এইজোপা এভকেডো ন এভকেডো আমাৰ অসমৰ পৰিৱেশতো হৈছে যথেষ্ট ডাঙৰেই হৈছে কিন্তু লাগিছেনে এইবাৰ ফুলিছিলে পুৰা এইবাৰ ফুলিছে ন বছৰ চাম আৰু আশাত আছো এইটো হ'ল অপৰাজিতা বগা নীলা দুইটা আছে ফুড ভেলু আছে দেই অপৰাজিতাটো বহুত চমৎকাৰী এবিধ ফুল আৰু বাহিৰলৈও যায় এইটো বগাও ৰাখিছে আৰু ইফালে আপোনাৰ বিভিন্ন ধৰণৰ এইবিলাক পুলি লগাই দিছো কাৰোবাক লাগিলে দিবলৈ পুলিয়া কৰ্ড হৈছে তৰুৱা কদম এজোপা দেই এইজোপা তৰুৱা কদম ন এইটো তৰুৱা কদম আৰু এইজোপা লিচু নহয় জানো এজোপা লিচু টিকনি বৰুৱা হয় হয় টিকনি বৰুৱা দেখিলে টিকনি বৰুৱাটো এইটো ময়ো টিকনি বৰুৱাটো বিচাৰি আছিলোঁ ইয়াৰ আগটো খাই ভাজি হয় আৰু ব্লুবেৰী চাওক ব্লুবেৰী এইজোপা ব্লুবেৰী ন মানে আমাৰ ইয়াত সকলো ধৰণৰ বেৰীয়ে উৎপাদন হ'ব যদি কৰা হয় ব্লেকবেৰী লাগি থাকে মই দেখাম ব্লেকবেৰী লাগি আছে ব্লেকবেৰীও আছে আহক এইটো কি পুলি এইটোতো জলকীয়া বেলেগ ধৰণৰ এইটো কি পুলি হেৰি টাইপৰ স্থলপদ্মৰ নিচিনা পুৰা বগা হালধীয়া ফুল হেৰি এইটো কি কয় তেজপুৰীয়া লিচুটো যে এইটো তেজপুৰীয়া লিচু লগাইছে আপুনি ন এইজোপা কাশ্মীৰ প্লাম এইজোপা কাশ্মীৰৰ লগা নাই যোৱা বছৰ লাগিছিলে ডাঙৰ হয়নে এইটো কাশ্মীৰী প্লামটো ডাঙৰ হয়নে ডাঙৰ হয় আৰু এইজোপা আহোম বগৰী নেকি আহোম বগৰী এজোপা ওলাই ইমান কিন্তু লগা নাই আহোম বগৰী কিন্তু নাইকিয়াই হৈ গৈছেগৈ আমাৰ অসমত মানে আহোম বগৰী প্ৰায় শেষ হৈ গৈছে আগতে খুব আছিলে ঘৰে ঘৰে আহোম বগৰী আছিলে এইটো ইনচুলিন প্লেণ্ট নেকি এইজোপা ইনচুলিন প্লেণ্ট দেখিছেনে এইটো বনৌষধিও যথেষ্ট পৰিমাণে পুলি দেখিছোঁ আমি এইটো এয়া হালধীয়া পুলি আছে দেখিছে এইজোপা ইনচুলিন গছ ইফালে আপুনি মৌ পালন কৰিছে মৌ মানে সিহঁতে দুইটা কাম কৰি থাকে নহয় মৌটো দৰকাৰ পৰাগযোগো হ'ল হয় আৰু ইফালে অশোক গছ দেই এইজোপা অশোকাৰিষ্ট বনাই যে ফুলটো খায় ইয়াৰ ফুলটোও খায় ন এইজোপা মেডিচিনেল প্লেণ্ট অশোক গছ এইজোপা কি এইজোপা বাৰু লাগিছে এতিয়া অফ চিজনত এইটো নুনি এইটো বৰ ডাঙৰ জাতৰ নুনি এইটো ধুনীয়া ধুনীয়া জাতৰ এইজোপা কি ইমান ডাঙৰ বৃহৎকে এইটো বৰ ধুনীয়া ফুলে মানে হালধীয়া গোটেই গছ ফুলি থাকে এইজোপা ফুলেই ন নামটো ইমান মই নাজানো হয় এইজোপা নুনি আমাৰ থলুৱা যদিও ডাঙৰ ফুল বৰ ধুনীয়া ফুলে পাত সৰি পেলাই হালিয়া ফুলে এজোপা দেই ফুলবিলাক আছে মই আপোনাক দি দিম বাৰু এইটো এটা ফুল বৰ ধুনীয়া ফুল আৰু এটা বেৰীৰ কথা কৈছিলে আপুনি ব্লেকবেৰী ন ব্লেকবেৰীৰ কথা কৈছিলে ব্লেকবেৰী লগাইছে ন এইটো যে হ'ব ইয়াৰ পিছত আপোনাৰ এইটো ক'লা হৈ যাব ডাঙৰ হৈ পেলাই এইটো ব্লেকবেৰী কিন্তু বিৰাট ফুল গছটো এইটোতো আমাৰ ইয়াৰ নহয় বাহিৰৰ হয় কিন্তু হৈছে ন ইয়াত দেখিছোঁ এইটো ব্লেকবেৰী এইটোৱে ব্লেকবেৰী কিন্তু ব্লেক মানে বেলেগ ব্লেক হয় আৰু টুপকে যদি ৰসটো পৰিব চেপি দিলে ইমান ডাঙৰ ডাঙৰ হয় মোৰ আছে ফটো আৰু এটা ফল লাগিছে এইটো চাওক এইটো হ'ল ৱাটাৰ এপল এইটো ৱাটাৰ এপল হয় এইটো বৰ বঢ়িয়া লাগিছে
এইটো মই সিদিনাখন এটা হেৰি দিছিলোঁ, এইটো ৰ'জ আপেল বুলিও কয়, ৱাটাৰ আপেল ৰ'জ আপেল। হয়, এইটো তেজপুৰত মই সিদিনাখন দেখা পাইছিলোঁ, গোলাপী জামু। এইটো বৰ চাপৰতে লাগিছে, দেখিছেনে? খুব ধুনীয়া লাগিছে। আটলাছো আছে ন? সেইফালে এইজোপা আটলাছ দেখা পাইছোঁ। কফি গছো ৰাখিছে ন? হয়, এইজোপা চাওক, এইজোপা বস্তু পাবলৈ নাই আজিকালি। আমাৰ ককাৰ দিনতে আছিল এইজোপা গছ। কি গছ জানে এইজোপা? মই ধৰিব পৰা নাই বাৰু। চেনি চম্পা ফুল। চেনি চম্পা ফুল। চেনি চম্পা বাকলিটোৰ নিচিনা ডাঠ হ'ব। হয় হয়, এইটো বিহু বৰ টেষ্টি হয়। মানে গোন্ধটো মানে সুইট মানে বিৰাট। যেনেকুৱা সুইট, গোন্ধও ধুনীয়া। হয় হয়, চেনি চম্পা। আৰু এইবিলাকতো জানে আৰু এইবিলাক হেৰি চেৰি আছে এইবিলাক। কামিনী কাঞ্চন। আৰু এইজোপা হ'ল শংখ চক্ৰ গদা পদ্ম। এইজোপা বুলি কয়, এইটো চাওক। বিষ্ণু ফুল। এইজোপা হয় হয়, এইজোপা বিষ্ণু ফুল, শংখ চক্ৰ গদা পদ্ম বুলি কয়। কিন্তু মোক 30,000 টকা দিছে দেই, বগা চন্দন। কোনজোপা? এইজোপা বগা চন্দন ন? বেচা নাই আৰু। এইটো বগা চন্দন। আৰু এইজোপা খাচী গছ, এইজোপা ডাঙৰজোপা খাচী। এই ডাঙৰজোপা খাচী গছ ন? এইজোপা খাচী। আৰু এয়াতো জানিছে এইবিলাক লগাইছোঁ কাজু চাজু। হয়, কাজুটো মই কৰি আনিছোঁ ভিডিঅ'। ঠিকে আছে। এইফালে আপুনি চাব পাৰিব, এইফালে আটলাছ গছ আছে, বলক মই দেখাই দিম। আটলাছ মই গৈছোঁ। এইটো হ'ল ড্ৰেগন ফ্ৰুটছো ইয়াতে হৈ আছে। এই ওপৰত চাওক। এইয়া ফুলিব, এতিয়া লাগিব এয়া কপৌ ফুলো লগাইছে বিভিন্ন ধৰণৰ। হয় হয় হয়, জংঘলটো থাকিবই বাৰু। আটলাছ ফুলিছে ন? এইবিলাক আগৰ পুৰণি ফল আমাৰ অসমৰ। এইবিলাক অসমৰ থলুৱা পুৰণি ফল আছিলে আটলাছ, এতিয়াতো নাইকিয়াই হৈ গৈছে। হয়, এইজোপা কফি গছ। এইজোপা কফি গছ, সেইটো ৰোৱা বেছি দিন হোৱা নাই চাগে। ফুলিছিল ন? এইজোপাও নুনি ন? এইজোপাও নুনি এটা দেখিছোঁ তাতে। এইটো বডিয়া লাগিয়ে আছে। অৰ্গেনিক ঘৰৰে খাবৰ কাৰণে। এইটো বিন লাগি আছে এইফালে। জলকীয়া কিন্তু বিভিন্ন ধৰণৰ আছে আপোনাৰ তাত। নিজে নিজে হৈ থাকে, চাওক এইবিলাক দেখিছে? এইবিলাক জলকীয়া হয়, জলকীয়া কোনোবাই নিলে মানে ছিঙি নিব পাৰে আৰু। থলুৱা জলকীয়া। আৰু এইফালে আঙুৰো কৰিছে ন? আঙুৰ এইজোপা ওপৰত আছে। এইটো মই জুম কৰিব লাগিব, তেতিয়া দেখা পাম। এই আঙুৰ লাগিছে। আঙুৰটো অলপ টেঙা হয় নেকি আমাৰ ইয়াত? এইটো ব্লেক গ্ৰেপছ দেই, ক'লা হৈ যাব। এইটো ক'লা হ'ব আঙুৰটো? ক'লা হ'ব। এইটো আমাৰ কি অলপ টেঙা হয় নেকি সোৱাদটো? ইয়াত অলপ টেঙা। এজোপা হাচনা হানা না? আমাৰ অসমৰ ফুল, অসমৰ থলুৱা হয়। বগী জামু। কল চল হেৰি আছে, ভেৰাইটিজ আছে আৰু। কল সিফালে আপোনাৰ এজোপা ভেলভেট এপল আছে বুলি কৈছিলে ন? মতা মাইকী বেলেগ বেলেগ হয়, বলক মই এইজোপা ভেলভেট এপল বুলি কয়। ইয়াক যেতিয়া পকে, ইয়াক ওপৰতো শুং নিচিনা লাগে ন? ইয়াৰ এনে অৰিজিনেলটো আমাৰ ইয়াৰ নহয়, আৰবৰ হয় চাগে। কিন্তু এইটো আমাৰ এই আমবাগানৰ হুছেইন মাছৰ বুলি কয়, তাৰপৰা আনিছিলোঁ বহু বছৰ হ'ল। কিন্তু আমাৰ এনভাইৰনমেণ্টত হয়, এইটো বহুত ধুনীয়া হয়। আৰু মতা মাইকী বেলেগ বেলেগ ফল হয়। বেলেগ বেলেগ ফল হয় ন? খাবলৈ টেষ্টি হয়। আৰু আপোনাৰ ইফালে বিভিন্ন জাতৰ থলুৱা আমো আছে। আম, কঁঠালকে আদি কৰি নেমুটো ঢেৰ আছে। আপুনি মানে এই বিষয়টোৰ লগত জড়িত হৈ খুব ভাল পায় সেইখিনি? মানে মোৰ ইয়াতে শান্তি আৰু। হয় হয়, সেইজোপা ভেলভেট আপেল। পুখুৰীত মাছ আছেনে? আছে মাছ আছে। থলুৱা মাছ নে হেৰি? এৰা মাছ আৰু লোকেলো থাকে। মাছ দিছোঁ দেই এইবাৰ। তোৰাও দিছে? তোৰা মাছটো মানে মোৰ বিৰাট চখ আছে, এইবিলাক মাছ লোকেল মাছবিলাক ৰখা। লোকেল মাছ হয়। এইফালে আম কঁঠাল বাৰীত লাগি আছে, মানে গোটেইখিনি আপুনি ঘৰৰে। ধান খেতিও কৰি আছে হয়? জহা। ইফালে এইজোপা কি গছ? এইজোপা সেই চাফা কৰা নাই, এইজোপা হেৰি লেটেকু গছ। লেটেকু লাগিছে চাগে। ইয়াতে হেৰি আছে কোটকুৰা, এইজোপা অমৰা। এই কোটকুৰা গছটো এইটো হা, এই এইজোপা যে অমৰা দুটা আছে, এটা টেঙা আৰু মিঠা, দুইটা প্ৰজাতি আছে। মিঠাও আছে নেকি? এইজোপা কি গছ বুলি ক'লে? কোটকুৰা গছ। এইজোপা কেতেকী ফুল। এইজোপা কেতেকী ফুল চাওক। কেতেকী ফুল বহুতে দেখা নাই। এইজোপা কেতেকী ফুল। এইজোপা তেজপাতো একেবাৰে
বৃহৎ হৈ গৈছেগৈ তেজপাত জলফাই বেছি এবাৰ 3000 টকা পাইছোঁ দেই মই জলফাই এইজোপা জলফাই বাকী গছত উঠি গৈছোঁ মই ভিডিঅ' এই ডাঙৰ জোপা জলফাই ন মানে 500 টকা দিয়ে জলফাই বেছি কিমান পালে এবাৰ বস্তা বিলাইছোঁ 2 বস্তা বেচিছোঁ 3000 পালে বহুত নাৰিকল আছে এইটো মই নিজে ওপৰত উঠি গৈ জখলা দি উঠি গৈ এইখিনি এনেকৈ উঠি গৈ মাৰি দিছোঁ এখন প্লেনচিট সেইকাৰণে নাৰিকল প্লেনচিটখন মানে কেৰকেটুৱাৰ প্ৰটেকশ্যন আৰু প্ৰটেকশ্যন পিছলি পৰি যায় তেহেঁতে উইক পইণ্ট আছে ন তেহেঁতৰ এটা সেইটোৱে উইক পইণ্ট সেইটো ওপৰত আপুনি নাৰিকল লাগিছেনে 200টা ওপৰ আছে অঁ সেইজোপা বহুত মানে নাৰিকল গছবিলাক চবৰে আছে হয় এই কামটো নকৰে এইটো এজোপা লোকেল গোল নেমুৱে লাগি আছে আৰু এটা চৰাই মোৰ ইয়াতে বহু বছৰ আছিলে হা অঁ এইটো বাটু ভাঙি পেলাই মেকুৰীয়ে ভাঙিলে অঁ এইটো চৰাই নহ'লে দিছেনে এইটো তাৰ এইটো আপোনাৰ হেৰি যে ছানবাৰ্ড ছানবাৰ্ড অঁ এজোপা বৰগছৰ বনচাই কৰিছে আপুনি ন কেনেকুৱা হৈছে ধুনীয়া হৈছে বনচাইটো আপুনি কৰে ন কৰোঁ এই চাওক এইটো ঢুকামূলৰ পৰা এইটো গ'ল এনেকৈ আহিলে এইটো বনচাই হয় হয় এতিয়া ফুলি আছে এইটো কোনো নাৰ্চাৰী ফাৰ্ষ্ট নহয় নাৰ্চাৰী নহয় আমাৰ ঘৰৰে মানে শেৱালিজোপাৰ যে বুঢ়া গছটোৰ এই আগটো বালিত দি পেলাই আপুনি যদি শিপা বনাই লয় তেতিয়াহ'লে এনেকৈ ফুলি থাকিব একো কিনিব কৰিব নালাগে কি কৰিলে এইটো ইমান চাপৰ্ট লাগিছে আৰু এইটো বাৰমাহ ফুলি থাকিব আকৌ আপুনি কৈছিলে জহা পাত এটা আছে এইফালে আছে এইটো কাঞ্চন নহয় জানো কাঞ্চন এয়া ফুলি থাকে এইটো কাঞ্চন ফুলি থাকে এইজোপা বনচাই কৰিছোঁ এইজোপা কিহৰ বনচাই এইজোপা জংঘলী গছৰ বনচাই কৰিছোঁ মই অঁ এইটো কিমান সুন্দৰ লাগিছে চাওকচোন বনচাই এইটো আৰু এইজোপা আশত গছ লগাইছোঁ এইজোপা এইখিনি চব মুহাত দিছোঁ আৰু অঁ এইটো সম্পূৰ্ণ মুহাতে দিছে আশত গছ এইটো আপুনি জৰি গছ মুহাতে জৰি গছ এইজোপা জৰি গছ তাৰপিছত এইজোপা হেৰি আনি পেলাই ইয়াত দিছোঁ ডাঙৰকৈ দিম আৰু টেংকি এইটো ভেট নেকি নহয় নহয় পদুম ফুল পদুম ফুল পিস্তা বাদাম এইটো পুলি লগাইছে বনাই দিলে ইমান দামী চাউল ক'ৰ পৰা আনিছে এনে ক'ব অঁ এইটো জহা গোন্ধাব পুৰা জহা গোন্ধাইছে হয় হয় এইজোপা হ'ল জহা গছ বা জহা পাত জহা চাউল বুলি ক'ব জহা চাউল বুলি কয় ভাতটো মানে শুবৰ সময়ত দি দিলেই হ'ল মোৰ এদিন তেনেকুৱা এইটো এটা পাহাৰীয়া আছিল নহয় কপৌ ফুল বহুত ধুনীয়া হয় বহুত ডাঙৰ সৰ্পগন্ধা ইয়াৰ শিপাতে এটিনল থাকে এইটো সৰ্পগন্ধা ন যিটো আপোনাৰ এটিকাৰ্ড চেটিকাৰ্ড এইবিলাক হাই প্ৰেছাৰ ঔষধ হাই প্ৰেছাৰৰ কাৰণে হয় এইটো ৰসটো আপুনি খালে হ'ল আৰু শিপাৰ ৰসটো ইয়াতে এটিনল থাকে আৰু আপোনাৰ প্ৰেছাৰ কাম দিয়ে এইজোপা হ'ল ৰঙা চন্দন এইজোপা কিমান বছৰমান লাগে ডাঙৰ হওঁতে বহু বছৰ লাগে আপোনাৰ এইজোপাটো 10 বছৰ নহ'লেও 7 বছৰ হ'ল এইজোপা সেই পাতটো দেখিছে এনেকুৱা এই ধৰণৰ এইজোপা হ'ল প্ৰকৃত ৰঙা চন্দনৰ গছ জংঘলৰ বহুত ফুল আছে এইটো চিকু মানে চপেটা এই চাপৰতে লাগিছিলে ন অঁ ফুলিছে এবাৰ গুটি লাগিল যোৱাবাৰ লাগিছে যোৱাবাৰ এই চাপেটা লাগিলে এইজোপা জংঘলৰ এনেকুৱা ফুল আছে বহুত আমাৰ নাই হেৰাই গৈছে মানে আনি ঘৰত ছবি লগাব লাগে জংঘলৰ পৰা আনিছিলে আপুনি হয় এতিয়া আমাৰ দৰ্শকসকলৰ কাৰণে আপুনি আপোনাৰ সম্পূৰ্ণ এড্ৰেছটো বা আপোনাক যদি কোনোবাই যোগাযোগ কৰিম বুলি বিচাৰে তেতিয়াহ'লে আপুনি অকণমান আমাৰ দৰ্শকসকলৰ কাৰণে আপোনাৰ এড্ৰেছটো জনাই দিবচোন আৰু মই জয়ন্ত ভট্ট যিটো বুলি ক'লে হ'ল কলিয়াবৰ মাধতাৰী গাঁও হয় এইটো ক'লে হ'ল হয় আপুনি এই ক্ষেত্ৰত বহুত আগ্ৰহী আৰু বহুত বছৰৰ পৰা লাগি আছে ভাল লাগে মানে ইয়াত এটা আনন্দ এটা আছে হয় কোনোবা যদি আহি আপোনাৰ পৰা জানিবলৈ বিচাৰে কিবা কথা এই সম্পৰ্কে আপুনি নিশ্চয় সহায় কৰিব কিয় নকৰিম বা আৰু পুলি চুলি আছে বিলাবলৈ এইবিলাক মই বিলাই থাকোঁ পুলিবিলাক কোনোবা আহিলে নিব পাৰে কাজু এইটো কি কয় এইবাৰ চন্দন পুলি বহুত বিলালে বগা চন্দন এনেই বিলাওঁ মই এনেই দিওঁ এই ফুল পুলি আৰু আপোনাৰ ইয়াত যে দেখিছে চৰাই বাঁহ আছে কিমান ভাল লাগে চাওক এইটো চৰাই চাওক ইয়াতে চৰাই বাঁহো আছে পোৱালি আছে ইয়াতে এইটো বাঁহ খাইছে দেখিছেনে এইবিলাকতে ভাল লাগে আৰু এয়াই জীৱন ইয়াতে হয়নে নিশ্চয় হয়